Hey dosto, welcome to my YouTube channel. तो मैं बहुत दिन ब्लॉग दियाই নাছিলো তো আজি পৰা আকৌ ব্লগ দিয়া আৰম্ভ কৰিম আজি ভিডিওটো ব্লগ আৰম্ভ কৰো তো দোস্তো বাহিৰত ইমান গৰম দিছে আৰু ইমান ৰ'দ দিছে চাওকচোন আপোনালোকে মই দেখুৱাইছো ৰব তো ইমান ৰ'দ দিছে দেখিছে আপোনালোকে চাওকচোন ইমান ৰ'দ দিছে তো ব্লগ ভিডিওটো চাই থাকক তো ৰ'দটো দেখিছে এতিয়া ব্লগ আমি চৰপাত এক গিলাছে বনাই খাও আপোনালোকে চাই থাকিব ফ্ৰিজৰ পৰা পানী বটল এটা উলিয়াই লওঁ ৰব তো ফ্ৰিজটো খুলি কিনে এটা আইচৰ পৰা পানী বটল লৈ লওঁ পানীৰ বটলটো আৰু গ্লাছটো ইয়াতে থৈ দিলো থৈ কিনে মই এতিয়া নিমু আনিবলৈ যাওঁ ৰব তো মই চৰপাতখিনি বনাবৰ কাৰণে এখিনি বস্তু লৈছো এটো চাব পাৰে এটা নিমু লৈছো এটো ভোট জলকীয়া লৈছো এটাই দিব লাগে আমাৰ ঘৰত অলপ আছে কাৰণে অলপ দিছো কলা নিমখ আছে আমাৰ ফিছ মছলা আৰু চেনি হৈ যাব চৰপাতটো এটা বনা আপোনালোকে চাই থাকক ভিডিওটো তো আমি এটা চৰপাতটো বনাম আপোনালোকে চাই থাকক প্ৰথমে ফ্ৰিজৰ পৰা লোৱা পানীটো দি লওঁ হ'ব মই অকলে খাম যাতে এক গিলাছ দি হৈ যাব তাৰপিছত এয়া এটা নিমু লৈছো নিমুটো কাটি লওঁ তো নিমুটো কাটি ললো নিমুটো এতিয়া চেপি দিম হৈ যাব এপিস নিমু দি হৈ যাব মোৰ এতিয়া ইয়াত চেনি এড কৰিম চেনিও অলপ মানে দিম বেছি না ইয়া চেনি অলপ মান দি দিছো হৈ গল তাৰ পিছত আমাৰ কলা নিমখটো লাগিব অকমান চৰপাতত দিবা ওলাই না যায় বেছি ইয়া কলা নিমখ অকমান এড কৰিলো এতিয়া এতে মেইন বস্তুটো দিম আমাৰ মেইন বস্তুটো হল মছলা ফিছ মছলা দিম অলপ এটা টেষ্টটো ভাল লাগে খাই গৰম স্পেশাল এটো চৰপাত এটো আমি এড কৰিলো হৈ গল এতিয়া আমাক এয়া ভোট জলকীয়া গৰমৰ বাবে এটাই লাগে কিন্তু এচিঙা আছিল বাবে এক চিঙাই দিলো এয়াটো এড কৰি দিলো ধুনীয়াকৈ চাব পাৰে এতিয়া চামুচ লোৱা নাই মই চুৰিৰে মিক্স কৰিম বাহ ধুনীয়া কালাৰ এটা আহিছে আপোনালোকক এতিয়া মই কালাৰটো দেখুৱাই আছো ৰব এয়া মোৰ চৰপাতটোৰ ফাইনেল লুক চাই লওক কি ধুনীয়া কালাৰ আহিছে চাব পাৰে এই মই এপিনে ঘূৰাই দিছো কি ধুনীয়া কালাৰ আহিছে আপুনি গৰমত ঠিক 12টা মান বজাত খাই দিব মজা পাব এতিয়া মই খাও আপোনালোকে চাই থাকক তো চৰপাতটো খাই মই ভালে পালো এতিয়া মই ঘৰৰ মানুহক দিছিলো কিন্তু সিহঁতে খাব দিয়াতে কি ক'লে মই এটো ক'ব নোৱাৰো আপোনালোকে খাই থাকিব মোৰ এতিয়া ঠাণ্ডা পৰি গৈছে গা তো আজিলৈ বাই